আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গামোচাৰ দুটা দহি ডিজাইন। আগত মই এটা দহি ডিজাইন দিয়ে থৈছোঁ গামোচাৰ। মই একেবাৰে সহজ পদ্ধতিৰে শিকাবলৈ চেষ্টা কৰিছোঁ। এইকেইটা দহি অকল গামোচাত বুলিয়ে নহয়, আপোনালোকে চাদৰতো কৰিব পাৰিব। যিহেতু বিহু আহি আছে, সেই আপোনালোকৰ সহায় হোৱাকৈ ভিডিঅ'টো লৈ আহিছোঁ। আহক তেনেহ'লে আৰম্ভ কৰোঁ। আপোনালোকে সূতাখিনি এটা জোখত গাঁঠি দিব পৰাকৈ উলিয়াই ল'ব, যাতে গাঁঠিটো দিব পাৰে। এতিয়া মই দেখুৱাৰ দৰে যিমানটো জোখৰ হয় আপোনালোকে এটা জোখত গাঁঠি দি যাব, গুৰিত এটা এটা গাঁঠি দি যাব আৰু দুডাল জইন কৰি গাঁঠি দি যাব। তেতিয়া আমি জোৰটো দিবলৈ ভাল হ'ব। যদি আপোনালোকে সম্পূৰ্ণ আগটো গাঁঠি দি লয়, অমিল হ'লে পাছত দিগদাৰ হ'ব। দুডাল মিলাই যদি গাঁঠি দিয়ে তেতিয়াহ'লে একো নাই বাৰু। যদি দুডাল মিলাই নিদিয়ে তেতিয়াহ'লে দিগদাৰ হ'ব। সেই আপোনালোকে কৰি গৈ থাকিব, কমকৈ দুডালকৈ গাঁঠি দি গৈ থাকিব। মই দেখাই দিছোঁ কেনেকৈ কৰিছোঁ। মই ছাইডৰখিনি কৰি আহিছোঁ, গাঁঠি দি গৈ আছোঁ সম্পূৰ্ণকৈ। একদম শেষলৈকে গাঁঠি দিয়া নাই। তেনেদৰে দুডালকৈ গাঁঠি দি গৈ থাকিম। আৰু আপোনালোকে এনেকৈ পকাইও কৰিব পাৰে। মই দেখাই দিছোঁ এনেদৰে। এটা ছাইডলৈ এতিয়া মই বাওঁ ছাইডলৈ পকাই আছোঁ। দুইডাল বাওঁ ছাইডলৈ পকাই গুৰিটোত ধৰি আকৌ সোঁ ছাইডলৈ পাক মাৰি দিছোঁ দুইডাল একেলগে। দহিখিনি কৰিবৰ কাৰণে এটা ৰুলেক্স লৈছোঁ আৰু নেচা সূতা ব্যৱহাৰ কৰিছোঁ মই এই দহিখিনি কৰিবৰ কাৰণে। এটা জোখত কাটি লৈছোঁ সূতাখিনি, কাটি বেজিত বগা গুলি এটা ভৰাই লৈছোঁ দুডলীয়াকৈ। দহি যিমানটো শকত লাগে সিমানটো শকতৰ মই সূতাখিনি লৈ ল'ম, যিমানটো শকত লাগে। এতিয়া ৰুলেক্সখিনি হাতত মেৰিয়াই যিমানটো দীঘল মই দহি লৈছোঁ সিমানটো দীঘল ৰুলেক্স হাতত মেৰিয়াই ল'ম। মেৰিয়াই সমানে দি ল'ম। আপোনালোকে পানীত তিয়াইও ল'ব পাৰে, তেতিয়া ৰুলেক্সখিনি আঁতৰি নাযায়, নহ'লে ৰুলেক্সটো এডালকৈ ওলাই যাব। এতিয়া সূতাখিনি হাতত লৈ এই যে ফুটাটো দেখিছে তাৰ ভিতৰত ভৰাই দিছোঁ। ভৰাই যিমানটো জোখত, যিমান দীঘল লাগে সিমানটো জোখত সূতাখিনি ৰখাই মই এটা বেজি এদি গাঁঠি দি দিম। সেই সূতাডালৰ গুৰিটোত এটা গাঁঠি দি ল'ব, নহ'লে সূতাডাল ইফালেদি ওলাই গুচি যাব। এটা পাক দি এটা গাঁঠি দি দিম। গাঁঠি দি দিলে ৰখি যাব সূতাটো। আপোনালোকে ভালদৰে ভিডিঅ'টো চালেহে গম পাব। যদি ভিডিঅ'টো এডোখৰ চাই তেতিয়া একো গম নাপায় এইটো কেনেদৰে কৰিছোঁ, কি কৰিছোঁ। মই আকৌ এটা দেখাই দিছোঁ, চাই লওক। এনেদৰে কৰিলে একেবাৰে সহজ হয় কৰিবলৈ। যদি আপোনালোকে পকাই থাকিবলৈ টান পায়, ঠিক এনেদৰে কৰিব পাৰে। দেখিবলৈও ধুনীয়া হয় বেজিয়ে কৰাতকৈ। এটা বেজিত মই দুডলীয়াকৈ সূতা ভৰাই লৈছোঁ। সূতাডাল এটা দীঘলকৈ লৈছোঁ, যিমানটো জোখত আপুনি দহিটো গাঁঠিটো দিব পৰা জোখত ল'ব লাগে। 3টা গাঁঠি দি লৈছোঁ যাতে অকণমান ওলমি থাকে, তেতিয়া দেখিবলৈ ভাল হয়। দহিটো মই যিমানটো দীঘল লাগে সিমানটো দীঘল আপোনালোকে দি ল'ব পাৰে। মই ইমানটো দীঘলেই লৈছোঁ। এনেদৰে কৰিলে একেবাৰে সহজ, দেখিবলৈও ভাল লাগে। আপোনালোকক মই দেখাই আছোঁ এইখন কৰি লৈ। দেখিছে কিমান ধুনীয়া লাগিছে। এনেদৰেও কৰিব পাৰে। আপোনালোকে আগৰটোৰ দৰে যদি কৰিব নিবিচাৰে এনেদৰেও কৰিব। আগটো চিলাই ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।